Students, আজিৰ বিষয় হল বহুপদ ইংৰাজীত কোৱা হয় পলিনোমিয়ালস তোমালোকৰ চেপ্টাৰ 2 আজি মই এক্সাৰসাইজ 2.2 প্ৰশ্নসমূহৰ সমাধান কৰিবলৈ ওলাইছো এতিয়া প্ৰথমতে তোমালোকে বহুপদ ৰাখিনো কি তোমালোকে জানিব লাগিব তোমালোকে ক্লাস 9 ত ইতিমধ্যে বহুপদ ৰাখি কি তোমালোকে শিকি আহিছা মই পুনৰ তোমালোকক মনত পেলাই দিবলৈ বিচাৰিছো বহুপদ ৰাখিনো কি আৰু বহুপদ ৰাখি থকা সহগ চলক আৰু ধ্ৰুৱক কি বস্তু আৰু বহুপদ ৰাখিৰ শূন্য কি হেখিনি মই তোমাক মনত পেলাই দিব বিচাৰিছো তাৰ পাছত মই যে চেপ্টাৰছৰ যিখিনি অনুশীলনীৰ প্ৰশ্ন আছে হেখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম প্ৰথম কথাটো বহুপদ ৰাখিনো কি 2x বীজগণিতীয় ৰাখি আৰু এটা ৰাখি ললো মই 2x + 3 আৰু এটা ৰাখি লৈছো 2x² + 3x + 3 এতে এই যদি ৰাখি কেইটা লৈ চোৱা তেতিয়া হলে তোমালোকে দেখা পাবা যে ইয়াত এটো একোটা পদ বুলি কয় এটো এটা পদ 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 বুলি কোৱা হয় এটা যদি আমি চাও ইয়াত পদ কেইটা আছে ইয়াত পদ আছে ইয়াত পদৰ সংখ্যা হল এটা ইয়াত পদ কেইটা আছে এটা দুটা ইয়াত পদৰ সংখ্যা হল দুটা আৰু ইয়াত পদৰ সংখ্যা কেইটা এটা দুটা তিনিটা ইয়াত হল পদৰ সংখ্যা হল তিনিটা বহু মানে কি বেছি যেতিয়া একতকৈ বেছি পদ থাকে তেতিয়া সেই ৰাখিসমূহক আমি বহুপদ ৰাখি বুলি কওঁ প্ৰথমটোত যদি আমি ৰাখি চাওঁ তেতিয়া মাত্ৰ এটা পদ আছে that means এটো বহুপদ ৰাখি নহয় এটা যদি 2 নম্বৰ ৰাখিটো লৈ চাওঁ তেতিয়া হলে আমি দেখা পাম যে ইয়াত দুটা পদ আছে এটাতকৈ বেছি আছে it means এটো এটা বহুপদ ৰাখি আৰু হে একে ধৰণে 3 নম্বৰটো যেটো ৰাখি ইয়াত তিনিটা পদ আছে অৰ্থাৎ এটাতকৈ বেছি পদ আছে তেতিয়া হলে ইউ হল এটা বহুপদ ৰাখি আমি এটাই কথা জানিব লাগিব যে যেটো বীজগণিতীয় ৰাখিত পদ এটাতকৈ বেছি থাকে তেতিয়া হলে সেই ৰাখিসমূহক আমি বহুপদ ৰাখি বুলি কওঁ বহুপদ ৰাখিত আমাৰ তিনিটা আমি শব্দ জড়িত হৈ আছে প্ৰথমটো হল সহগ তাৰ আগতে আমি জানিব লাগিব চলক কি সহগ আৰু ধ্ৰুৱক এটা চলকনো কি চলক মানে কি আমি এই ৰাখিসমূহৰ লিখোতে তোমালোকে দেখা পাইছা যে ইংৰাজী আখৰ x ব্যৱহাৰ কৰিছো এটো x এটো ইয়াতো x ব্যৱহাৰ কৰিছো ইয়াতো x ব্যৱহাৰ কৰিছো তেতিয়া এই x টো কোৱা হয় বহুপদ ৰাখিৰ চলক কেতিয়াবা x ৰ হলনি আমি a b c যিকোনো ইংৰাজী আখৰ ব্যৱহাৰ কৰিম তেতিয়া সেই ইংৰাজী আখৰটোক আমি কোৱা হ'ব চলক নেক্সট সহগ কি যে চলকৰ লগত চলকযুক্ত পদসমূহত যিটো সংখ্যা পূৰণ হৈ আছে ধৰি ললো ইয়াত চলকযুক্ত পদটো হল এটো ইয়াতটো চলক নাই এই চলকযুক্ত পদটোত x ৰ লগত 2 পূৰণ হৈ আছে আৰু তেতিয়া হলে এই x ৰ সহগ হ'ব 2 নম্বৰ 3 নম্বৰ পদটো ৰাখিটোত আমি দেখা পাম যে x² 2x² এটো হল এটা পদ এই পদটোত x² লগত 2 পূৰণ হৈ আছে তেতিয়া হলে x² ৰ সহগ হ'ব 2 এই 3x ইয়াত x ৰ সহগ হ'ব 3 কিন্তু এই যেটো দেখা পাইছো ইয়াত 3 ইয়াত কোনো চলক নাই ইয়াতো চলক নাই চলকবিহীন যিকিটা পদ চলকবিহীন পদ গেটা কোৱা হয় ধ্ৰুৱক তোমালোকে নিশ্চয় বুজি পাইছা যে এই তিনিটা আমি গম পাও সদায় মনত ৰাখিব লাগিব চলক কি সহগ কি আৰু ধ্ৰুৱক কি এটো এটা বহুপদ ৰাখি কাৰণ ইয়াত তিনিটা পদ আছে এই বহুপদ ৰাখিটোত চলক কি চলক হল x
আৰু x স্কয়াৰ সহগ হ'ল 2 আৰু x ৰ সহগ হ'ল 3 আৰু ধ্ৰুৱক হ'ল -3 ইংৰাজীত ইয়াক কোৱা হয় পলিনোমিয়েলছ সেই কাৰণে পলিনোমিয়েলছৰ p আৰু এই ৰাশিটোত আমি চলক হিচাপে লৈছো x তেতিয়া হলে x এই যিকোনো এটা বহুপদ ৰাশিক আমি এনে ধৰণে হুচুৱা হয় px যেহেতু ইয়াত চলক আছে x সেই কাৰণে আমি ললো px তো ইয়াক কোৱা হয় px মানে তোমালোকে বুজি পাব লাগিব যে বহুপদ ৰাশি এটাৰ কথা কোৱা হৈছে এতিয়া আমি চাম বহুপদ ৰাশিৰ মাত্ৰানো কি মাত্ৰা মানেনো কি মাত্ৰা মানে হ'ল কি এই যেটো ৰাশি আছে এই ৰাশিটোত চাম আমি x ৰ সূচকখিনি চাব লাগিব x ৰ সূচক ইয়াত x ৰ সূচক 1 ইয়াৰ x ৰ সূচক 2 এটা আটাইতকৈ ডাঙৰ সূচকটো কি আটাইতকৈ ডাঙৰ সূচকটো হ'ল 2 ইট মিন্স এই বহুপদ ৰাশিটোৰ মাত্ৰা হ'ল 2 এটা অন্য এটা বহুপদ ৰাশি লৈছো মই ইয়াতো চলক আমি x লম 4x cube plus 2x square minus 3x plus 9 এটো এটা বহুপদ ৰাশি এই ৰাশিটোৰ চলক হ'ল x সেই কাৰণে আমি এই বহুপদ ৰাশিটোৰ নাম দিছো px এই বহুপদ ৰাশিটোত আমি দেখিছো 1 2 3 4 টা পদ আছে আৰু এই পদসমূহত মাজৰ পৰা আমি দেখা পাইছো যে চলকযুক্ত পদ কেইটা হ'ল 4x cube 2x square আৰু 3x এতিয়া আমি চাম চলকৰ সূচক কেইটা কি কি ইয়াত দেখিছো ইয়াৰ চলক x ৰ সূচক হ'ল 3 ইয়াত x ৰ সূচক হ'ল 2 আৰু ইয়াত x ৰ সূচক হ'ল 1 তো এই ৰাশিটোৰ যেতিয়া মাত্ৰা কি হ'ব আটাইতকৈ বেছ ডাঙৰ সূচকটো হ'ল 3 ইট মিন্স ইয়াৰ মাত্ৰা হ'ব 3 আৰু এটা আমি লম এতিয়া উদাহৰণ স্বৰূপে px = 4x - 3 তো এটো এটা বহুপদ ৰাশি এই বহুপদ ৰাশিটোত যদি আমি চাও x যুক্ত x চলক যুক্ত বহুপদ ৰাশিটোত আমি x ৰ সূচক হিচাপে পাইছো ইয়াত 1 ইট মিন্স ইয়াৰ মাত্ৰা হ'ল 1 এতিয়া এই বহুপদ ৰাশিবিলাকৰ নাম আছে যেতিয়া মাত্ৰা 1 হ'ব তেতিয়া তাক ক'ব ৰৈখিক বহুপদ ৰাশি যেতিয়া মাত্ৰা হ'ব 2 তেতিয়া তাক ক'ব দ্বিঘাত আৰু যেতিয়া মাত্ৰা 3 হ'ব তাক কোৱা হয় ত্ৰিঘাত বুলি কোৱা হয় তো এইখিনি 9ত তোমালোকে জানা 9ত পাইছা এতিয়া আমি পাঠলৈ আহিছো যে বহুপদ ৰাশিৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক অনুশীলনী 2.2 ত এইখিনি কথাকে আছে যে শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো আমি উলিয়াব লাগে তাত এতিয়া আমি এটা সাধাৰণ বহুপদ ৰাশি লৈ তাৰ শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো আমি স্থাপন কৰিম এতিয়া ধৰা হ'ল এটা বহুপদ ৰাশিটো হ'ল ax square plus bx plus c px মানে হ'ল বহুপদ ৰাশি যদি ইয়ালৈ চোৱা তেতিয়ালে দেখা পাবা যে এই বহুপদ ৰাশিটোত ঘাত অৰ্থাৎ মাত্ৰা হ'ল 2 তো 2 মাত্ৰা হোৱাৰ কাৰণে ইয়াক আমি কি বুলি কওঁ দ্বিঘাত বহুপদ ৰাশি দ্বিঘাত বহুপদ ৰাশিৰ শূন্য 9তে পাইছা যে দ্বিঘাত বহুপদ ৰাশিৰ শূন্য সদায় দুটা হয় শূন্য মানে কি যে চলকৰ যি মানৰ কাৰণে বহুপদ ৰাশিটোৰ মান শূন্য হ'ব তাকে আমি কি কওঁ বহুপদ ৰাশিটোৰ শূন্য কিন্তু ইয়াত যেহেতু চলক কেইটাৰ x স্কয়াৰ সহগ a আৰু x ৰ সহগ b ইয়াত কোনো সংখ্যা নহয় সেই কাৰণে আমি শূন্য কেইটাকো আমি আলফা আৰু বিটাৰ হিচাপে ধৰি ললো আৰু বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণৰ নিয়ম মতে যদি শূন্য আলফা আৰু বিটা হয় তেতিয়া হলে বহুপদ ৰাশি ax² + bx + c ৰ
উৎপাদক বিশ্লেষণ কৰিলে আমি পাম কে পূৰণ x মাইনাছ আলফা প্লাছ থাকিলে মাইনাছ হয় আৰু x মাইনাছ বিটা প্লাছ থাকিলে ইয়াত মাইনাছ হ'ব কেটো কিয় লৈছোঁ কিয়নো আমি আলফা আৰু বিটাৰ মান আমি নাজানো তো সেইকাৰণে কেটো এটা ধ্ৰুৱক হিচাপে লৈ লৈছোঁ এতিয়া এটা পূৰণ কৰিম প্ৰথমতে আমি x মাইনাছ আলফা আৰু x মাইনাছ বিটাক পূৰণ কৰি লওঁ x সে আমি x মাইনাছ বিটাক কৰিম এবাৰ আকৌ মাইনাছ আলফাৰে x মাইনাছ বিটাক কৰিম এতিয়া যদি পূৰণ কৰোঁ কিমান হ'ব k x স্কয়াৰ মাইনাছ x বিটা x মাইনাছ আলফা x মাইনাছ মাইনাছ প্লাছ আলফা বিটা এটা কেটো ভিতৰলৈ সোমোৱাই দিম সমান kx স্কয়াৰ মাইনাছ k বিটা x মাইনাছ k আলফা x প্লাছ k আলফা বিটা এতিয়া এই দুটাৰ পৰা আমি আকৌ ইয়াক এটা বহুপদ ৰাশিৰ ৰূপত লিখিমগৈ এই দুটাৰ পৰা আমি কমন ল'ম কি কমন ল'ম ইয়াত k আছে x আছে kx যদি কমন লৈ লওঁ ইয়াত থাকিব আলফা প্লাছ বিটা আৰু বাকি এফালে থাকিলে প্লাছ k আলফা বিটা এতিয়া এটোৰ লগত যদি এটো মিলাও তেতিয়া আমি দেখা পাম a মানে কি k a মানে হল k b মানে কি হৈ গল b মানে হল ইয়াত আছে b ঠাইত কি আছে x টো এৰি দিয়া x টো এৰি পেলাই আমি কি পাম মাইনাছ k আলফা প্লাছ বিটা b ইকুয়াল মাইনাছ k আলফা প্লাছ বিটা আৰু c ইকুয়াল টু হ'ব k আলফা বিটা এতিয়া আমি b মানৰ পৰা যদি আমি চাও কি আছে b ইকুয়াল টু মাইনাছ k আলফা প্লাছ বিটা তো আমি মাইনাছ k টো এফালে লৈ আনো ইয়াত হ'ব মাইনাছ k সমান আলফা প্লাছ বিটা তো মাইনাছ b k মানে a আৰু k একেই সেইকাৰণে আমি k ঠাইত পাতি দিব পাৰিম a ইকুয়াল টু আলফা প্লাছ বিটা অৰ্থাৎ কি গম পাল যে আলফা প্লাছ বিটা এই দুটা আসলে শূন্য তো বহুপদ দ্বিঘাত বহুপদ ৰাখি এটাৰ যদি শূন্য দুটা যোগ কৰোঁ আমাৰ ওলাব কিমান মাইনাছ তো আহিলে b টো কি b টো হল x ৰ সহগ আমি ইয়াত লিখিব পাৰিম b মানে হল x ৰ সহগ আৰু আলফা আৰু আছে কি a মানে হল x স্কয়াৰ হওক a মানে হল x স্কয়াৰৰ সহগ তেতিয়ালে আমি লিখিব পাৰিম যে a মানে হল x স্কয়াৰৰ সহগ যেতিয়া আমি অনুশীলনীৰ প্ৰশ্নবিলাক কৰিম তেতিয়া হলে এই যেটো আমাৰ ৰিলেশন সম্পৰ্কটো যে শূন্য দুটা ৰিলেশন গম পালো যে শূন্য দুটা যদি যোগ কৰা হয় তেতিয়া হলে মাইনাছ x ৰ সহগ আৰু x ৰ সহগক আমি x স্কয়াৰৰ সহগেৰে হৰণ কৰি থাকিব লাগিব যেতিয়া আমি প্ৰশ্ন কৰিম তেতিয়া তোমালোকে এটো বুজি পাবা এতিয়া a প্লাস আৰু এটো সহগ সরি শূন্য দুটাৰ যোগ হৈ গল এতিয়া শূন্য দুটাৰ পূৰণকটোক চাম পূৰণৰ কাৰণে আমি c মানটো লওঁ c ইকুয়াল কি হল k আলফা বিটা অৰ্থাৎ c বাই k ইকুয়াল টু আলফা বিটা এতেকে আলফা বিটা সমান c মানে c ঠিক আছে k মানে আমি কি বহাব পাৰিম a অৰ্থাৎ কি গম পালো c হল ধ্ৰুৱক আৰু a মানে হল x স্কয়াৰৰ সহগ
তো এই দুটা হ'ল দ্বিঘাত সমীকৰণৰ সমীকৰণ নহয় দ্বিঘাত বহুপদ ৰাশিৰ শূন্যৰ কেইটাৰ শূন্য দুটা থাকে শূন্য দুটাৰ সম্পৰ্ক যে যদি শূন্য দুটাক যোগ কৰা হয় তেতিয়াহ'লে যিটো ৰাশি দিয়া থাকে ৰাশিটোৰ কি হ'ব মাইনাছ দি এক্সৰ সহগক আমাৰ এক্স স্কুৱেৰ সহগেৰে হৰণ হৈ থাকিব লাগিব আৰু যদি আমি শূন্যকেইটাক পূৰণ কৰোঁ তেতিয়াহ'লে শূন্যকেইটা পূৰণ কৰিলে আমাৰ ওলাব লাগিব কি ওপৰত ওলাব লাগিব ধ্ৰুৱকটো আৰু তলত থাকিব লাগিব এক্স স্কুৱেৰৰ সহগ এইটোৱে হ'ল বহুপদ দ্বিঘাত বহুপদ ৰাশি এটাৰ শূন্যকেইটাৰ মাজৰ সম্পৰ্কৰ সাধাৰণ সম্পৰ্ক তো এই সম্পৰ্ককেইটাক লৈ আমি 2.2ৰ কুৱেশ্যনবিলাক আমি সমাধান কৰিবলৈ চেষ্টা কৰিম